কবিতাৰ শিৰোনাম মাথো তোমাৰ বাবে। কথা আৰু কণ্ঠ বেলামুদি। পৰজনমত তোমাৰ সকলো আশা পূৰ্ণ কৰিম। কাষৰে গাঁৱত থাকি একেখন বিদ্যালয়ত পঢ়িম। যেতিয়া মই হ'ম লুডুপা গাভৰু, তুমি হ'বা পাহোৱাল ডেকা, তেতিয়া আমি প্ৰেমত পৰিম। পৰজনমত কেনেকৈ চিনিবা কৈ থওঁ শুনা, মই লিখিম প্ৰেমৰ কবিতা আৰু তুমি গাবা গান। এই জনমৰ প্ৰেম ভালপোৱা সকলো সযতনে ৰাখিবা, ভাল পাওঁ বুলি ক'বলৈ বেছি সময় নষ্ট নকৰিবা। হাতে ধৰাধৰি কৰি দুয়ো নৈৰ পাৰত ফুৰিম, বৰষুণত তিতিম, ৰামধেনুৰ ৰঙেৰে ফাকু খেলিম। সন্ধিয়া জোনাকত দুয়ো সপোন ৰচিম, কুহেলিকাৰ মাজে মাজে প্ৰাতঃ ভ্ৰমণ কৰিম। বকুলৰ মালা গাঁঠি দুয়ো দুয়োকে পিন্ধাই, নিয়মৰ কাগজত স্বাক্ষৰ কৰিম। এই জনমৰ দূৰত্ব পৰজনমত নোহোৱা কৰিম। মনত ৰাখিবা, মই প্ৰেমৰ কবিতা লিখিম।